আৰু যেতিয়া আপুনি মই প্লান প্ৰেজেন্টেচন কাৰোবাক কৰিবলৈ যাম তাৰ আগত আপুনি মই নিজকে তৈয়াৰী কৰাৰ প্ৰয়োজন আছে গতিকে চাওক আপুনি মই যেতিয়া মানুহ এজন ঘৰলৈ প্লান প্ৰেজেন্টেচন কৰিবলৈ যাম তেওঁ এপইণ্টমেণ্ট ল'লো যে যাম কিন্তু যোৱাৰ আগত আপোনাৰ বহুতো কিবা কিবি কাম থাকি গৈছে গতিকে কি কাম থাকিছে চাওক আপুনি মই যেতিয়া এজন মানুহ ঘৰত বিজনেছ প্লান দেখাবলৈ যাম তাৰ আগত আপুনি মই নিজকে এটা ফৰ্মেলিটিজ মেইনটেইন কৰি ল'ব লাগিব তো চাওক এইটো চাওক যে আজি যদি আপোনাৰ কোনোবা ডক্টৰে যদি হাফ টাইম পিন্ধি আপোনাক বেজি দিব বিচাৰে আপোনাক বেজি ল'ম নে নল'ব ল'ম নেকি ক'ব কোনোবা ডক্টৰে যদি হাফ টাইম পিন্ধি আহি আপোনাক বেজি দিবলৈ আপুনি ক'ব কোনোবা এটা উকিল এটা যদি এটা স্পৰ্ট এটা পিন্ধি আহি ক'ব যে আপোনাক মই কেছ শিকাই দিম আপুনি এইটো উকিল বুলি বিশ্বাস নকৰে সব ঠিক সেইকাৰণে আপুনি মই সফল ইণ্ডিয়াৰ কোটিকীয়া বিজনেছ দেখাবলৈ যাম আৰু আমি যদি হাৱা চেণ্ডেলযোৰ পিন্ধি যাওঁ স্পৰ্টিং এটা পিন্ধি যাওঁ যি মন গৈছে তাকে পিন্ধি গৈছোঁ তেনেকৈ জানো কোনোবা বিশ্বাস কৰিব আপোনাক কৰিবনে নকৰে যি ধৰণে হাফ পেণ্ট পিন্ধি অহা ডক্টৰৰ পৰা আপুনি বেজি নলয় টি চাৰ্ট পিন্ধি অহা উকিলটোক আপুনি কেছ নেখেলাই ঠিক একেধৰণে আপুনিও যদি টি চাৰ্ট এটা পিন্ধি যায় আপোনাৰ প্লান কোনো গুৰুত্ব নিদিয়ে তো তাৰ কাৰণে আপুনি আপোনাৰ ফৰ্মেলিটি মেইনটেইন কৰাৰ খুবেই প্ৰয়োজন আছে চাওক মই কোৱা নাই আপুনি লাখ লাখ কোটি কোটি টকীয়া কাপোৰ পিন্ধক আপুনি 300 টকীয়া চাৰ্ট পিন্ধক ভালকৈ পিন্ধক ফৰ্মেল পিন্ধক আপুনি এটা হাফ পেণ্ট আপুনি এটা ফৰ্মেল পেণ্ট পিন্ধক আপুনি এযোৰ জোতা কিনি লওক দামী বুলি নহয় জাষ্ট ফৰ্মেল হ'লেই হ'ল কাৰণ এতিয়া এটা কথা চাওক এজন টি চাৰ্ট পিন্ধি এটা জিন্স পিন্ধি অহা ব্যক্তিয়ে কিবা এটা কথা কৈছে আৰু এজন ফৰ্মেলি অহা মানুহে কথা কৈছে এতিয়া কাক গুৰুত্ব দিব বেছিকৈ কওক আপুনি ফৰ্মেল আপোনাৰ বুজি পাইছে মই কি কৈছোঁ যে এজন ব্যক্তিয়ে টি চাৰ্ট পিন্ধি আহিছে জিন্স পিন্ধি আহিছে কাটা লগা কিবা কিবি চামথিং পিন্ধি আহিছে আৰু এজনে জাষ্ট নৰ্মেলি ফেন এটা পিন্ধি আহিছে চাৰ্ট এটা পিন্ধি আহিছে চুট কৰি আহিছে জোতা এটা পিন্ধি আহিছে দুইজনে একে কথা কৈছে কিন্তু কাক বিশ্বাস কৰিব জিন্স পিন্ধা বিশ্বাস কৰিব নে ফৰ্মেল পিন্ধা বিশ্বাস কৰিব হেল্ল' ফৰ্মেল পিন্ধা বিশ্বাস কৰিব গতিকে আপুনি মই যে কোটিটকীয়া বিজনেছ এটা লৈ গৈছোঁ তাৰ কাৰণে আপুনি মই ফৰ্মেলিটিজটো দেখাব লাগিব ইয়েছ বিজনেছটোক লৈ মই চিৰিয়াছ আপুনি যেতিয়া তেওঁ ঘৰলৈ যাব আপুনি ফৰ্মেলিটি পিন্ধি যাব এজন ব্যক্তি চব খাই যাব আমুক আগতে টি চাৰ্ট এটা স্পৰ্টিং এটা পিন্ধি পৰা দেখিছিলোঁ হাফ পেণ্ট এটা পিন্ধি পৰা দেখিছিলোঁ তেওঁ ক'ত কি কৰিছে আজি দেখোন ইমান ধুনীয়াকৈ মোৰ ঘৰলৈ আহিছে তেওঁ আপোনাক গুৰুত্ব দিব আপোনাৰ চিনিয়ৰক গুৰুত্ব দিব আপোনাৰ কথাখিনি তেওঁ শুনিবলৈ বিচাৰিব আৰু এইখিনি আপুনি মই তৈয়াৰ কৰাৰ পিছত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু যে 90% মানুহে চিনিয়ৰক লৈ যায় কিন্তু পৰিচয় নিদিয়ে এতিয়া চাওক আপুনি যদুক চিনি পায় মইতো যদুক চিনি নাপাওঁ যদুৰ লগত পৰিচয় কৰি দিলে দায়িত্ব কাৰ মোৰ নে আপোনাৰ এইটো ন যদুক আপুনি চিনি পায় মই চিনি নাপাওঁ কিন্তু আপুনি মোক লৈ গৈছে যদুৰ লগত পৰিচয় কৰাটো মোৰ প্ৰয়োজন নে আপোনাৰ হেল্ল' আপোনালোকৰ পৰিচয় আৰু 90% মানুহে পৰিচয় নিদিয়াকৈ কৈ দিয়ে চাৰ্ট প্লানটো দেখাই দিয়ক কেনেকৈ সম্ভৱ মই মানুহটো কেতিয়াও দেখাই নাই মানুহটো কেতিয়াও চিনিয়ে নাপাওঁ মানুহটোৰ নামেই নাপাওঁ মই কেনেকৈ তাক সকলোকে বুজাই দিম গতিকে আপুনি এইটো ভুল নকৰিব প্ৰথমে আপুনি যাৰ ঘৰলৈ গৈছে তাত ধুনীয়াকৈ বহক বহি পিনে আপুনি কওক যে দাদা আপোনাৰ কাৰণে মই বিশেষ ইম্পৰ্টেণ্ট এটা কামত আহিছোঁ আৰু যিটো কাম আহিছোঁ আপুনি চিৰিয়াছলি মোক 10 মিনিট বা 20 মিনিট দিয়ক আমি ডিছকাশ্যন কৰিম আৰু সেই কনচেপ্টটো এজন ভাল আপুনি পৰিচয় দিব পাৰে যে এখন মোৰ চিনিয়ৰ বা আপুনি চামথিং কিন্তু কনচেপ্টৰ নাম কৈ দিব আপুনি তাত কৈ নক'ব যে মই সফলিতা জইন কৰিছোঁ সফলিতা চাৰ আহিছে আপুনি বুজি লয় সেইটো নহয় আপুনি সফলিতাৰ নাম কেতিয়াও ল'ব নালাগে আপোনাৰ চিনিয়ৰ যদি আপুনি দিছে চিনিয়ৰৰ কাম হ'ব এইটো যে তেওঁ ল'ব আপুনি একো ল'ব নালাগে আপুনি যাওক আপুনি কৈ পিনে পৰিচয় দিয়ক যে কওক যে মই এটা ভাল কামত জড়িত হৈছোঁ আৰু সেই কামটোত মোৰ অভিজ্ঞ ব্যক্তি আছে মোৰ লগত এজন বা মোৰ চিনিয়ৰ এজন আছে তেওঁৰ নাম মিষ্টাৰ ঘনকান্ত তামুলী ছাৰ তেওঁ আপোনাক সেই বিষয়ে জনাব তো কাইণ্ডলি আপুনি বিজনেছটো বা সেই বিজনেছ নকৰিলেও হ'ব আপুনি কনচেপ্টৰ বিষয়ে প্লিজ শুনিব তো তেনেকৈ আপুনি ক'ব লাগিব গেটিং মাই পইণ্ট বুজি পাইছে তো যেতিয়া আপুনি তেওঁক ক'লে তাৰপিছত আপুনি আৰু এটা কথা ক'বলৈ পাহৰি গ'ল আৰু এটা কাম কৰিবলৈ আপোনাৰ পাহৰি গ'ল আপোনাৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু মোবাইল ফোনটো আপুনি নিজৰটো চাইলেণ্ট নকৰে তেওঁকো একো নকৰে টিভি থাকিলে বাজি থাকে ল'ৰা ছোৱালী দৌৰ মাৰি থাকে প্লান প্ৰেজেণ্টেশ্যন বুজোৱা যেনে বুজাই থাকিব কোনো কথা নাই তেওঁ সকলোতে এছটো বুজি নাপাব হৈ পাইছে আপোনালোকৰ লগত মোৰ লগত 99% তেনেকুৱা কেছ মই দেখিছোঁ মোৰ টিমত যে মই সফল ইণ্ডিয়া বিজনেছ প্লান বুজাই থাকোঁ এইফালে দৌৰা দৌৰি মোবাইল কিনি কালাৰ কোনো হৈ থাকে লাষ্টত মোৰ প্ৰস্পেক্টিং শেষ হৈ যায় প্লান প্ৰেজেণ্টেশ্যন শেষ হৈ যায় মানুহটোৱে কোম্পানীটোৰ নামেই নাজানে তেওঁ আকৌ সুধিব যে ছাৰ কোম্পানীৰ নাম কি আছে আৰে মই এটা কথা কি কৈ আছোঁ তোমাক সেইটো
কাৰ ভুল? মানুহজনৰ ভুল নহয়, এইটো ভুল হৈছে আপোনাৰ এপইণ্টমেণ্ট ল'ৰাজনৰ ভুল। তেওঁ মানুহজনক এটা সুন্দৰ পৰিৱেশত বঢ়োৱা নাই, তেওঁ মানুহজনক চিষ্টেমেটিকত ৰখা নাই, তেওঁ মানুহজনক আপোনাৰ চিনিয়ৰে কেতিয়াও এইবোৰ কাম কৰিব যাতে আপোনাৰ চিনিয়ৰে অচিনাকি ব্যক্তিজনক কেতিয়াও নকয় ফোন চাইলেণ্ট কৰক, ফোন ছুইচ অফ কৰক, মোৰ কথা শুনক, কেতিয়াও নকয়। আপোনাৰ কাম আপুনি ক'ব লাগিব। তো গতিকে আপুনি নিজৰ ফোনটো চাইলেণ্ট কৰি পৰাপক্ষত তেওঁৰ ফোনটোকো আপুনি চাইলেণ্ট কৰাই দিয়ক। আৰু চাইলেণ্ট কৰাই দি থাকিলে আপোনাৰ দৰজাখন যদি খোলা আছে বন্ধ কৰি দিয়ক 10 মিনিটৰ কাৰণে। ল'ৰা ছোৱালী যদি আছে আপুনি বাহিৰত উলিয়াই দিয়ক খেলিবৰ কাৰণে। গতিকে এটা নিৰম নিস্তব্ধ পৰিৱেশৰ মাজত আপুনি আপোনাৰ প্লান প্ৰেজেণ্টেশ্যন দেখাওক, তেতিয়া ছাকচেছ হ'ব। কিন্তু 90% আপোনাৰ চিনিয়ৰে কষ্ট কৰি দিব, বাইদেউ গুষ্টা ইনকম দেখাই থাকিব, কিন্তু এইবিলাক কোনো কালাম কিলিং কালাম হৈ আছে। লাষ্টৰ মানুহলে সুধিব ছাৰ কোম্পানীটোৰ নাম কি আছে, বঢ়িয়া ছাকচেছ। কি জানো যদি মই প্লানটো দেখুৱাৰ পাছত মানুহজনে মোক আকৌ কোম্পানীটোৰ বিষয়ে সোধে, তো মই ছাকচেছ হয়নে নহয়? নহয়। তো চাওক, মই এইটো ক'ব বিচাৰিছোঁ যে আপুনি মই চিৰিয়াছত যদি কামটো কৰিছোঁ সফলতাটো হ'বই লাগিব। আৰু সফল হ'বৰ কাৰণে কাম কৰিছে, থৰে টাইম কৰিবৰ কাৰণে কাম কৰি আছোঁ। কাৰোবাৰ ঘৰলৈ যাম, 200-300 তেল কৰি যাম, কাৰোবাৰ লগত যদি মই সুন্দৰকৈ কথা পাতিবলৈ চান্স নাপাওঁ, বিজনেছত মেছেজটো দিবলৈ চান্স নাপাওঁ, সেইটো প্লান দেখুৱাতকৈ তেনেকুৱা হ'ল 200 টকা মই মাংস আনি ঘৰত বিজনেছ খাই পাই হ'ল। কি জানো আপুনি মই তেওঁ ঘৰলৈ গৈছোঁ, তেওঁ প্লান প্ৰেজেণ্টেশ্যন কৰিব গৈছোঁ, তাত তেওঁ কৰাৰ কাৰণে ছেকেণ্ড পাৰ্টিটো আমাৰ প্ৰব্লেম নাই। কিন্তু আপুনি মই যে সফল ইণ্ডিয়া নামৰ বস্তুটো লৈ গৈছোঁ, তেওঁ কামত কৰিব লাগিব। তেওঁ এপিছত জানিব লাগিব যে এনেকুৱা নামৰ কনচেপ্ট এটা জন্ম হৈছে, এনেকুৱা নামৰ বিষয় এটা আছে, এনেকুৱা নামৰ বিষয়ত আমি জইন কৰি ছাকচেছ হ'ব পাৰোঁ। তেওঁ জানিব লাগিব। তেওঁ কৰক নকৰক মোৰ মতলব নাই। কিন্তু আপুনি মই ইমান দূৰ যাম, ইমান কষ্ট কৰি যাম, চামথিং আপোনাৰ মোৰ খৰচা হ'ব, কিন্তু মানুহজনে সফল ইণ্ডিয়া নামটো আকৌ সুধিব। তো আজি আপোনালোকে ফোন কৰিব এইটো। হেল্ল', তোমাক কি কৈছোঁ বুজি পাইছে আপোনালোকে? মই কি কৈছোঁ বুজি পাইছে? তো চাওক, যেতিয়া আপুনি মই তেনেকৈ গৈ মানুহজনক ধুনীয়াকৈ পৰিচয় দি মানুহজনক চাইলেণ্টলি এটা ৰুমত বহাই দিম, তাৰপাছত আৰু বিশেষ আপোনাৰ কাম নাথাকে। আপোনাৰ চিনিয়ৰ যদি প্লানো দেখাব, ক্লজিঙো কৰিব, ফ'ল' কৰিব, চামথিং চব কাম কৰিব। কিন্তু সিমানখিনিতে যদি আপুনি আদৰলৈ আপুনি আধাতে যদি ষ্টাৰ্ট কৰোঁতে যদি আপুনি খেলি মেলি কৰি দিয়ে, পাছত আকৌ কাম নাই। পাছত লাগিলে যোনে নাযাওক, আমাৰ CMD অৰ্জুন শৰ্মা চাই যদি সফল ইণ্ডিয়া বুজায়, তেওঁৰ মগজত একো নহ'ব। ষ্টাৰ্টিঙৰ পৰা যদি আপুনি মই CMDকে গৈ আছোঁ, কিন্তু তেওঁৰ যেতিয়া মগজত প্লানটো সোমাব 100% চান্স আছে তেওঁ জইন কৰিবই। কিন্তু আপোনাৰ মোৰ ভুল হৈছে যে প্লানটো মই মেছেজ দিব পৰা নাই। তেওঁক মই ক'ব পৰা নাই যে সফল ইণ্ডিয়াই আপোনাৰ জীৱন সলনি কৰিব। কাৰণ সেইবিলাক মই সফল ইণ্ডিয়াৰ কথা ক'লে কাৰোবাৰ ইনকম বাজি গ'ল, কোনোবা কেঁচুৱাই কাটি দিলে, কোনোবাই চিঞৰি দিলে, গতিকে তেওঁ পাহৰি গ'ল। গতিকে তেওঁ মোৰ লগত জইন কৰা নাই। কিন্তু যিসকল ব্যক্তিৰ ক্ষেত্ৰত ধুনীয়াকৈ প্লান প্ৰেজেণ্টেশ্যন হৈছে, ধুনীয়াকৈ তেওঁলোকক বুজাইছোঁ যে এইটো বস্তু এনেকুৱা, এইটো বস্তু ষ্টাৰ্ট হৈছে, এইটো বস্তু কৰিলে তুমি কিবা কিবি পাব পাৰা, কিন্তু সেই ব্যক্তিজন 100% জইন কৰিছে। আপোনালোকে এটা কথা লক্ষ্য কৰে, কোনজন ব্যক্তি জইন কৰা নাই? যিজন ব্যক্তিয়ে সফল ইণ্ডিয়াৰ বিষয়ে গভীৰভাৱে বুজি নাপালে, বুজি নাপালে, তেওঁ চিষ্টেমটোৰ বিষয়ে নাজানিলে, তেওঁ ক'ব মই নকৰোঁ। কাৰণ এনেকুৱা XYZ কোম্পানী ধেৰ আছে, যিবোৰ কোম্পানী বহুতে কাম কৰিছে, বহুতে কৰিছে, একো পোৱা নাই, বহুতে বছৰ জোৱাই আছে, একো পোৱা নাই। বাট তেওঁ এটা কথা মেছেজ কৰিছে, এইটো এটা কোম্পানী, সেইটো একেই কথা। তেওঁ এইটো মেছেজ নাপালে যে 100টা কোম্পানীৰ মাজত অনলি ওৱান সফল ইণ্ডিয়া, তেওঁ সেইটো মেছেজ নাপালে। আৰু সেই মেছেজটো নোপোৱা 99% ভুল আপোনালোকৰ মাজত আছে। কাৰণ আপুনি মই তেওঁ পৰিৱেশটো নিদিয়ালোঁ যে মেছেজটো প্ৰেৰণ হ'ব পাৰে। বুজি পাইছে আপোনালোকে? পাইছোঁ। তো আপোনালোকে